হেল্ল' গাইজ, মই আজি লগৰ ল'ৰাৰ লগত পথাৰত আহিলোঁ আৰু পথাৰত আহি কেইটামান বাঁহ কাটলোঁ। বাঁহ কাটি ছেকশ্যন দিছোঁ আৰু কিয় বাঁহকেইটা কাটি আছোঁ আপোনালোকক কৈ আছোঁ বাৰু। আৰু এই গাছডালৰ পৰা মানে দুইডাল লাটা ছিঙিলোঁ আমি, কাৰণ লাটা দুইডাল লগা আছে, বান্ধিব লাগিব বাঁহকেইডাল, কাৰণ আমি ৰছী অনা নাই লগত। ৰছী অনা নাই যদিও কথা নাই বাৰু, কাৰণ ইয়াতে লাটা পাই গৈছোঁ আৰু লাটাৰ বান্ধটো কেনে জানেই আপোনালোকে। গাছৰ পৰা লাটা ছিঙি কেনে এটা এটাকৈ আমি 2টা বজা বান্ধি ল'লোঁ আৰু এই 2টা বজা বান্ধা হৈ গ'ল আমাৰ। আৰু এই 2টা বজা 4টা মানুহ 1টা বজা লগাই দিছোঁ। বিজুক আৰু গোপালক ৰাহুল আগে আগে যাই আছে আৰু ঋতুমণি আৰু মই 1টা বজা লৈ কেনে পিছে আহি আছোঁ এনেকৈ। আৰু ভাই বাঁহৰ যিটো ওজন পাইছোঁ আচৰিত ক'ব নোৱাৰি আৰু ইমান দূৰৰ পৰা বাঁহ কাটি কেনে দাঙি অনাৰ কাৰণটো কি জানেনে গাইজ? তাৰমানে আমি এতিয়া বহাৰ কাৰণে এখন চাং বনাম পথাৰৰ ফালে, আৰু চাংখন গাইজ ইমান ডাঙৰকৈ বনাইছোঁ, তাৰমানে একদম পুৰা 15টা 20টা চলি বহিব পাৰিব আৰু একদম টেনশ্যন নাই। এতিয়া আমি বাঁহগিলা পাৰি দি কেনে একদম পুৰা বান্ধি আছোঁ আৰু কাঁচা বান্ধি আছোঁ, শুকালি আৰু একবাৰ খুলি কেনে বান্ধিব লাগিব, নহ'লে টাইট নহ'ব। এতিয়া আমাৰ চাংখন বান্ধা হৈ গ'ল। এতিয়া বিন্দাছ মানে পথাৰৰ পৰা আহি থকা বাটা খাই কেনে আড্ডা দি থাক ইয়াতে। আৰু আজিৰ মিনি ভ্লগটো ইমানেই আছিল, নেক্সট ভিডিঅ'ত আকৌ লগ পাম।